হেৰি বন্ধুসকল আপোনালোকে কেনে আছে আশা কৰোঁ আগৰ দৰে বহুতেই ভালে আছে যোৱাকালি বৰপেটাৰ ভৰদৌল দেখুৱালোঁ আৰু আজি কালজাৰ সত্ৰৰ আপোনালোকক খুৱেৰি দেখুৱাম গতিকে আমি কালজাৰ সত্ৰৰ এয়া নামঘৰ আহি পাইছোঁ গতিকে ভিতৰলৈ সোমাওঁ গোসাঁই আছে গতিকে গোসাঁইৰ ওচৰত পোনপ্ৰথমে এটি সেৱা জনাওঁ গতিকে আহক কালজাৰ সত্ৰৰ নামঘৰৰ ভিতৰলৈ সোমাওঁ আমি এতিয়া কালজাৰ সত্ৰৰ নামঘৰৰ ভিতৰলৈ যাম সুন্দৰকৈ হলিগীত প্ৰদৰ্শন এয়া কৰি আছে ইয়াৰ ৰাইজে আৰু এয়া গোসাঁইৰ সন্মুখত এয়া হলিগীত প্ৰদৰ্শন গতিকে আহিয়েই গোসাঁইৰ ওচৰত এটি সেৱা জনাম গতিকে এয়া ককায়ে এটি ফটা দিব সুন্দৰকৈ ফটাটো ল'লোঁ আৰু গোসাঁইৰ ওচৰত এটি সেৱা জনাম গতিকে এতিয়া আমি আটাইয়ে হলিগীতৰ লগত একেলগে সংগত কৰিম গতিকে আহক আপোনালোকে কৰক আমাৰ লগত হলিগীতৰ লগত সংগত পলকে পুলক জগাইছে ওয়া বিলো ৰংগে পলকে পুলক জগাইছে কালজাৰ সত্ৰৰ সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি তিৰোতা সকলো আনন্দ মনেৰে ওলাই আহিছে আজি দৌল উৎসৱৰ খুৱাৰী উপলক্ষে কইলা বাবা হে আনন্দ দিয়া হে কইলা বাবা এটি মনোমোহা দৃশ্যৰে এওঁলোকে সুন্দৰকৈ হলিগীত প্ৰদৰ্শন কৰি আছে এয়া কালজাৰ সত্ৰৰ নামঘৰৰ সন্মুখত গতিকে এটি সুন্দৰ হলিগীত মাধৱদেৱ বিৰচিত এটি হলিগীত গতিকে এই হলিগীতে আমি সকলোৱে শুনো আহক কালজাৰ সত্ৰত এয়া আলু ভাজা ৰন্ধন প্ৰক্ৰিয়া চলি আছে থালিয়ে আলু ভাজা ভাজি আছে আৰু ইয়াৰ ৰাইজে পুৰা খাই আছে গতিকে আপোনালোকৰ যদি খাবৰ মন যায় ইয়ালৈ আহিব পাৰে আৰু হোলী খেলি ইয়াত আনন্দ উপভোগ কৰিব পাৰে গতিকে এয়া 2 থালি গ'ল আৰু এই 3 নম্বৰ থালি এয়া ৰেডি কৰি আছে পুৰা খাব লাগিব আৰু এয়া মছলা পুৰা যোগাৰ কৰি থৈ দিছে আৰু তিনিদিনীয়া কাৰ্যসূচীৰে এয়া কালজাৰ সত্ৰত হোলী উৎসৱ উদযাপন আজি অন্তিমটো দিন খুৱেৰী গতিকে খুৱেৰীৰ অন্তিম কাৰ্যসূচী গোসাঁই ফুৰাবলৈ যায় আৰু গতিকে এতিয়া কালজাৰ সত্ৰত সেয়া গোসাঁই ফুৰাবলৈ যা যোগাৰ কৰি আছে গতিকে এতিয়া ফুৰাবলৈ যাব আৰু বতৰ যিহেতু ডাৱৰীয়াকৈ হৈ আহিছে গতিকে অনতিপলমে সেয়া কাৰ্যসূচী আৰম্ভ কৰিব গতিকে আমি আটাইয়ে এতিয়া গোসাঁই ফুৰাবলৈ যাম আৰু আপোনালোকেও আমাৰ সৈতে সহযাত্ৰী হওক গোসাঁই ফুৰাবলৈ নিয়া কাৰ্যসূচী আৰম্ভ হৈছে এয়া গোসাঁই নামঘৰৰ পৰা এতিয়া বাহিৰত ওলাব আৰু ফুৰাবলৈ নিয়া হ'ব মানে লক্ষীক বিয়া কৰাবলৈ নিয়া হ'ব যিহেতু কৃষ্ণৰ বিয়া উপলক্ষে হোলী পতা হয় গতিকে এয়া নামঘৰৰ পৰা গোসাঁই ওলাই আনিলে আৰু এতিয়া আমি গোসাঁই ফুৰাবলৈ লৈ যাম সকলো জনসাধাৰণ ওলাই আহিছে গোসাঁইৰ সৈতে ডেকাৰ পৰা বুঢ়ালৈকে সকলো ওলাই আহিছে এনেকৈ সেয়া গাঁৱৰ আটাই ৰাইজে গোসাঁই আগবাঢ়ি আহে ৰাজপথে আৰু তেওঁলোকে সেয়া কৰি গোসাঁইৰ পৰা এটি আশীৰ্বাদ লয় আৰু এয়া চাওক অন্তিমটো কালজাৰ সত্ৰৰ কাৰ্যসূচী এয়া মন্টুদা পুৰা এয়া লক্ষীৰ ঘৰৰ এওঁলোক গতিকে লক্ষীৰ ঘৰলৈ এয়া গোসাঁই আহিছে বিয়া কৰাব গতিকে এয়া লক্ষীৰ ঘৰৰ সন্মুখতে দিছে এখন বেৰ এই বেৰখন অতিক্ৰম কৰি যাব লাগিব গোসাঁই গতিকে আহিছে গতিকে আমি যাব নিদিওঁ গোসাঁই আহি পাইছে আৰু ইপিনে চাওক এয়া লক্ষীৰ বেৰ এতিয়া যুদ্ধ হ'ব যাব দিয়া নহ'ব এটি সুন্দৰ পৰম্পৰা এয়া লক্ষীৰ ঘৰৰ সন্মুখতে এয়া দিছে এখন গেট আৰু গোসাঁই আহিছে লক্ষীক বিয়া কৰাব আৰু এয়া গোসাঁইক লক্ষীৰ ঘৰত সোমাব দিয়া হোৱা নাই গতিকে এই বেৰখন অতিক্ৰম কৰিব লাগিব তেতিয়াহে লক্ষীক বিয়া পাতিব পাৰিব গোসাঁয়ে আনন্দ দিয়া হে কইলা বাবা আনন্দ দিয়া হে কইলা বাবা
লক্ষীৰ ঘৰত গোসাঁই আহি পালে লক্ষীক বিয়া পাতিবলৈ আহিছে গতিকে নামঘৰৰ ভিতৰ ভাগত অতি মনোময় এটি দৃশ্য ইয়াত বিৰাজ কৰিছে এয়া চাওক কালচাৰ সত্ৰৰ এয়া যুৱচাম সুন্দৰকৈ গীত লগাই দিছে এওঁলোকে গীত কৰি আছে এয়া কলীয়া বাবাৰ বিয়া হৈ গ'ল আৰু সুন্দৰকৈ এওঁলোকে ইয়াত নাম এটি লগাই দিছে গতিকে আমি উপভোগ কৰোঁ আহক আৰু একেলগে নামটো ধৰোঁ আহক সন্ধিয়া নামি আহিছে আৰু এতিয়া আমি বিদায় ল'ব লাগিব কালচাৰ সত্ৰৰ পৰা গতিকে মোৰ যথেষ্ট ভাল লাগিল কালচাৰ সত্ৰৰ এয়া কুঁৱৰী উৎসৱ চাই গতিকে আপোনালোকৰ কেনে লাগিল জনাব গতিকে আজি ভিডিঅ'টো ইয়াতে সামৰিম ধন্যবাদ।